নমস্কাৰ বন্ধুসকল মই ৰক্তিম হাজৰিকাই আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহাগৰ বিহু আহি আছে আপোনালোকে সকলোৱে জানেই চ'ত সোমোৱাৰ লগে লগে আচলতে আমাৰ মন প্ৰাণবোৰ আচলতে উঠলি উঠে বহাগক আদৰিবৰ বাবে বিভিন্ন ধৰণৰ আপোনাৰ কৰ্মশালাৰ জৰিয়তে বিভিন্ন স্থানত আপোনাৰ বিহু নৃত্যই হওক বা বিহু গীতৰে হওক বা ঢোল বাদলৰে হওক প্ৰশিক্ষণ চলি আছে কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথা কিছুমান বস্তু আচলতে আমাৰ সমাজৰ পৰা হেৰাই গৈছে বা আমাৰ যিসকল উঠি অহা প্ৰজন্ম আছে তেওঁলোকে চিনি নাপায় আৰু মই আজি তেনে এটা বিষয় লৈ পেলাই আপোনালোকক এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাব খুব ভাল পাব আৰু মোৰ পিছফালে আপোনালোকে দেখা পাইছে মাখিয়তী গছ এয়া চাওক এয়া হৈছে মাখিয়তী গছ এইজোপাই হৈছে মাখিয়তী গছ আৰু ইয়াৰ বৈজ্ঞানিক নামটো হৈছে ফ্লেমিঙ্গিয়া স্ট্ৰবিলিফিৰা হয় আপোনালোকক আকৌ এবাৰ মই নামটো কৈ দিছোঁ বৈজ্ঞানিক নামটো ফ্লেমিঙ্গিয়া স্ট্ৰবিলিফিৰা ই সাধাৰণতে আপোনাৰ জোপোহা বা গুল্মজাতীয় বন আৰু ইয়াৰ ওখটো আপোনাৰ 10ৰ পৰা 12 ফুট মানৰ ভিতৰতে আমি দেখা পাওঁ আৰু এই গছবিধ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাৰ মূল কাৰণটো হৈছে যে আমাৰ বাপতি সাহোন ৰঙালী বিহু আহি আছে আৰু ৰঙালী বিহুৰ প্ৰথম গৰু বিহুৰ দিনাই ইয়াৰ বিশেষ এটা প্ৰয়োজন আছে আপোনালোকে সকলোৱে জানে গৰু যেতিয়া আমি ঘৰলৈ সন্ধিয়া পৰত আহে বা গৰু ঘৰৰ পৰা যেতিয়া ৰাতিপুৱা ওলাই যায় তেতিয়া আমি মাখিয়তী গছৰ পাতে গৰুৰ গাত কোবাওঁ যে মাখিয়তী মাখি পাত মাখি মৰে জাক জাক এই আমি বাক্য ফাঁকি উচ্চাৰণ কৰোঁ আৰু এইকণতে মই আপোনালোকক জনাই থওঁ যে ইয়াৰ বহুতো ঔষধি গুণ আছে আচলতে মাখিয়তী গছৰ যদি আপোনাৰ যি ছাল বা শিপাৰ ৰস আছে সেই শিপাৰ ৰস মিৰ্গী ৰোগৰ কাৰণে আৰু আপোনাৰ হিষ্টেৰিয়া বুলি এটা ৰোগ আছে তাৰ কাৰণে বা আপোনাৰ যদি খৰ বা চৰ্ম ৰোগ হয় তেতিয়াও ইয়াৰ ৰস আপোনাৰ শৰীৰত ঘঁহিলে আৰু ইয়াৰ লগত কিবা বেলেগ বেলেগ সংমিশ্ৰণ আছে সেইখিনিও ব্যৱহাৰ কৰি ঘঁহিলে ভাল বুলি আমি লেখাত পাওঁ আৰু ইয়াৰ উপৰিও যেতিয়া গৰু ম'হ ঘৰলৈ আহে বা আমাৰ ঘৰত সাধাৰণতে বহুত মাখি মহ দাহ সেইবোৰ থাকে অকল গৰুকেইটাৰ বুলিয়ে নহয় ঘৰচীয়া প্ৰত্যেকটো জীৱ জন্তুৰ লগতে মানুহো ৰক্ষা পাব পাৰি যেতিয়া জাক জ্বলোৱা হয় সেই জাকত এই মাখিয়তী পাত দিয়া হয় আৰু তাৰ পৰা আচলতে যিটো সুগন্ধি ওলায় বা তাৰ পৰা যিটো ধোঁৱা হয় সেই ধোঁৱাই যথেষ্টখিনি মাখি মহ দাহ যোৱাৰ ক্ষেত্ৰত সহায় কৰে ইয়াৰ পিছত আকৌ এটা বেলেগ স্থানলৈ গৈ আছোঁ আমি তৰা গছো দেখুৱাম এই গৰু বিহুৰ লগত তৰা গছৰো কিছু সম্পৰ্ক আছে কাৰণ গৰু পঘাত তৰা গছ ব্যৱহাৰ কৰা হয় আপোনালোকে চাই থাকিব ৰক্তিম হাজৰিকাৰ ৰিয়েল হিৰ' যিটো মোৰ ইউটিউব চেনেল আৰু যদি আপোনালোকে মোৰ পেজটো চাই আছে তেনেহ'লে পেজটোও ফ'ল' কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ৰিয়েল হিৰ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ব'লক এতিয়া আমি তৰা গছৰ ওচৰলৈ যাওঁ মোৰ পিছফালে আপোনালোকে দেখিছে এইজোপাই হৈছে সেই বিশেষ গছজোপা মই আপোনালোকক দেখুৱাবলৈ আহিলোঁ তৰা গছ আৰু এই তৰা গছজোপা আচলতে গৰু বিহুত ব্যৱহাৰ কৰা হয় গৰুৰ প্ৰঘাত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ যথেষ্টখিনি আপোনাৰ ঔষধি গুণ আছে সেইকাৰণে আচলতে গৰুৰ প্ৰঘাত ব্যৱহাৰ কৰা হয় আমাৰ যেনেকৈ হালধি আপোনালোকে চিনি পায় মই মাখিয়তী গছটো দেখুৱাই দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিসকলে চিনি পায়তো বেলেগ কথা যিসকলে নাপায় তেওঁলোকৰ কাৰণে হয়তো নিশ্চয় ভিডিঅ'টো বহুত উপযোগী হ'ব বুলি মই ভাবোঁ আৰু এয়া আপোনালোকক চিনাকি কৰাই দিছোঁ আপোনালোকে তৰা গছৰ নাম শুনিছে কিন্তু হয়তো বহুতে দেখা নাই আচলতে তৰা পাতনো কেনেকুৱা এই তৰা পাতত আপোনাৰ মাছ পাতত দিয়া হয় মাছ সেকি পেলাই খোৱা হয় ইয়াৰ উপৰিও আপোনাৰ আমি টোপোলা ভাত বনাওঁ তেনেকুৱা ধৰণৰ আপোনাৰ ধুনীয়া সুস্বাদু যি খাদ্য আছে অসমীয়া খাদ্য জুতিৰ যি সম্ভাৰ আছে তাত এই তৰাপাতৰ আচলতে খুব প্ৰয়োজনীয়তা আছে আৰু এই তৰাপাত বিশেষকৈ গৰু বিহুৰ যি গৰুৰ পঘা থাকে সেই গৰুৰ পঘাত আপোনাৰ তৰাপাত ব্যৱহাৰ কৰা হয় আৰু ই এক ঔষধি গুণ সম্পন্ন এই তৰা গছবিধ মই আপোনালোকক দেখুৱাই দিলোঁ ইয়াৰ যিডাল গা গছ আছে সেই গা গছডালৰ পৰাই আচলতে এডাল ৰছী উলিওৱা হয় আৰু সেই ৰছীডালেই আপোনাৰ গৰু পঘাত মেৰিয়াই দিয়া হয় আৰু এই তৰা গছজোপাৰ বৈজ্ঞানিক নাম হৈছে আলপিনিয়া নিগ্ৰা আৰু এই তৰা গছবিধ এছিয়া মহাদেশৰ বিভিন্ন ঠাইত পোৱা যায় আৰু ইয়াক ঔষধি গুণ হিচাপেও ব্যৱহাৰ কৰা হয় আৰু ৰন্ধন প্ৰকৰণৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱহাৰ কৰা হয় আৰু এই আচলতে তৰা গছৰ যি পাত
আচলতে যিসকল জনজাতীয় লোক আছে তেওঁলোকে খুব বেছিকৈ ব্যৱহাৰ কৰে যেনে টোপোলা ভাত বনোৱাত আপোনাৰ মাছ পাতত দিয়াত তৰা পাতত দি পেলাই সেকি দিয়ে আৰু তেনেকুৱা ধৰণৰ আৰু বহুতো আছে তৰা পিঠা আমি খাওঁ সেই তৰা পিঠা বনোৱাত আৰু এই যি আপোনাৰ তৰা গছ আছে ভাৰত ভূটান চীন থাইলেণ্ড বাংলাদেশ ম্যানমাৰ আৰু শ্ৰীলংকাকে ধৰি দক্ষিণ পূব এছিয়াৰ বিভিন্ন জেগাত পোৱা যায় আৰু এই ভাৰতবৰ্ষৰ এই উদ্ভিদবিধ বিশেষকৈ অসম মিজোৰাম আৰু ত্ৰিপুৰা আদি অঞ্চলত বেছিকৈ আমি দেখিবলৈ পোৱা যায় বন্ধুসকল মই ভাবিছোঁ যে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্টখিনি কথা গম পাইছে আৰু আপোনালোকে নিশ্চয় চাগে তৰাপাতত দিয়া টোপোলা ভাত খাইছে আপোনালোকে ৰক্তিম হাজৰিকা যিটো ইউটিউব চেনেল চাই আছে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ফেচবুক পেজটো চাই আছে যদি মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি দিব বুলি আশা কৰোঁ তৰা গছৰ বহুতো ঔষধি গুণ আছে আৰু জনজাতীয় লোকসকলে তৰা গছৰ শিপা খুন্দি চাউলৰ পৰা তৈয়াৰ হোৱা নিচাযুক্ত পানীৰ সৈতে মিলাই ছালত যদি কেতিয়াবা ভেঁকুৰ জাতীয় সংক্ৰমণ হয় তাৰ উপশম পাবৰ বাবে ব্যৱহাৰ কৰে চাকমাসকলে জণ্ডিছ গেষ্ট্ৰিক আলচাৰ আদি নিৰাময়ৰ বাবে এই তৰা গছ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় আৰু মিচিংসকলে তেওঁলোকৰ পৰম্পৰাগত যি আঠাজাতীয় চাউল ভাত পুৰাং আপিন তৰাপাতত বান্ধি সিজায় অসমত বিশেষকৈ গৰু বিহুৰ দিনা মই ইতিমধ্যে কৈ দিছোঁ যে আমাৰ গৰু বিহুৰ দিনা পঘাত বৌখাবিলাক এৰুৱাই পেলাই শুকুৱাই আপোনাৰ পঘাত বটি পেলাই গৰুক দিয়া হয় আৰু ঠেঙাল কছাৰীসকলে চ'তৰ মাজভাগত তৰা চিৰা বিহু পালন কৰে এই বিহু পৰম্পৰাগতভাৱে গাঁৱৰ ডেকা বুঢ়া সকলো পুৰুষ ইয়াত মহিলা নহয় অকল পুৰুষ লগ হৈ তৰাণীলৈ গৈ নিৰ্দিষ্ট নিয়মৰে পূজা আগবঢ়াই তৰা গছবোৰ কাটি বংঘোৰ থলিতে এৰুৱাই আনি সমূহীয়াকৈ তৰা পঘা বটে আৰু পাছত সেই তৰাৰ পৰা বটা পঘাবোৰ গাঁৱৰ প্ৰতি ঘৰতে বিলাই দিয়া হয় আৰু বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব যদি বেছিকৈ ভাল পাইছে তেনেহ'লে কমেণ্ট এটা কৰিব আৰু যদি বহুত বেছি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ৰক্তিম হাজৰিকাৰ ৰিয়েল হিৰো যিটো ইউটিউব চেনেল যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো যদি এতিয়াও ফ'ল' কৰা নাই ফ'ল' কৰি দিব এয়াই আশা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ